মানে 10টা বাজিলে হলেও তাৰ উঠিব হোৱা নাই। গৈ আছো মই যাব লাগিলে কিন্তু জানিবি বিছনাৰ পৰা চুচৰাই আনিম। নালাগে মই উঠি আহিছোৱেই। ৰাতিপুৱা তোমাৰ পিটন খাবলৈ মোৰ মন নাই। যা তেন্তে হ'লে পটকতে মুখখন ধুই আহ। তোক আৰু দেউতাৰক চাই দিওঁ। দেউতা আকৌ অফিচলৈ যাব নহয়। ঠিক আছে মাদাৰ। দিয়া চাহ দিয়া, মই মুখ ধুই আহিলো। তোৰ এখন মুখ নে পোকৰ? মাতাচি কিয় মানে মই পাকঘৰত গৈ চাহ বাকিব নাপালোৱে। তোৰ দেখোন মুখ ধোৱা হলেই। য়েছ আই এম ফাষ্ট। ব্ৰাছত কলগেট লগাই ঘঁহি চবেই ধুৱে। মই অলপ বেলেগ ষ্টাইলত মুখ ধুইছো। কি হ'ল তোৰ? কি বেলেগ ষ্টাইলত মুখ দিছ তই? শুনা, প্ৰথমতে মই এসোপামান কলগেট মুখত ঢিলাককে ভৰাই ললো। তাৰপিছত এমক পানী গটগটকে খাই দিলো। বাছ মুখো চাফা, পেটো চাফা। লাগে তোক হে? একে চৰে মুখে ফেটে একেলগে চাফা কৰি দিম কিন্তু। কি বেলেগ ষ্টাইলত মুখ ধুৱে এৰা। কি হলো ফুলেশ্বৰী? ৰাতিপুৱা দুটা কি ডিছকাছ কৰি আছা? কি ক'ব আৰু এই ল'ৰাটোৰ কথা? ৰাতিপুৱা মোৰটো খাইছে। কিয় কি হলনো? সোধা দিয়া কি বেলেগ ষ্টাইলত মুখ দিছে সি। কি হলো ভেবেলা? কি বেলেগ ষ্টাইলত মুখ দিছ তই? নহয় মই বোলো আজি বেলেগ ষ্টাইলত মুখখন ধুম। সেইকাৰণে কলগেট সোপা মই বেলেগকে মুখৰ ভিতৰত মাৰি ললো আৰু পানী দি ঘটঘটকে গিলি দিলো। বাছ মুখে পেটে একেলগে চাফা। কি এই কলগেট সোপা তই গিলি দিছ? য়েছ। সি একে বৰ গৌৰৱ কামটো কৰিলে। বাৰু হিচাপে দিয়ক, আপোনাৰ অফিচলৈ দেৰি হ'ব। যাওক চাহকাপ খাই লওক। আজি ইয়াৰ লগত দেৰিয়ে হ'ল। আৰু তই আজি এনেকে মুখ ধুলি আৰু নেক্সট টাইম যাতে এনেকুৱা কাম নকৰ। অ'কে মাদাৰ, টেনচন নট। দিয়া ফুলেশ্বৰী মই যাওঁ, আজি দেৰিয়ে হ'ল অফিচলৈ। যাওক। ঐ ভেবেলা থাক, উৎপাত কৰি নাথাকিবি কিন্তু। হ'ব, মইনো ক'ত উৎপাত কৰোঁ? ইমান ভাল ল'ৰাটোক তুমি উৎপাত কৰা বুলি কৈছা? ইমান শান্ত শিষ্ট মই, মোৰ নিচিনা ল'ৰা তুমি ক'ৰবাত পাবা? তাকে তোৰ নিচিনা ল'ৰাটো বিচাৰিলেও নাপায়। এনে শান্ত শিষ্ট ল'ৰাটো চাওঁ মুখখন তোৰ। ঠিক আছে দে মই যাওঁ। ভিতৰত পোকৰাই মৰা কাম পৰি আছে, সেই সোপা কৰোঁতে গোটেই দিনটো যাব। ঐ ভাইটি এইফালে আহিবা অকমান। ককা মোকেই মাতিছেনে? তুমি মোক কি ককা দেখিছা নেকি? মই এতিয়াও কিমান ফিট এণ্ড ফাইন হৈ আছো। ডেইলি জিম এনেই মাৰিছো নেকি? কথাটো কওক কিয় মাতিলে? মই কিন্তু বহুত বিজি মানুহ, মই এনেই সময় নষ্ট নকৰোঁ। টংকেশ্বৰ বৰদলৈ ঘৰ কোনখনো? টংকেশ্বৰ বৰদলৈ? টংকেশ্বৰ বৰদলৈ। চিধা এইফালেদি মাৰি পঠিয়াব। তাৰপিছত আপুনি 3টা গলি পাব। প্ৰথমটো দি নাযাব, দ্বিতীয়টো দি নাযাব, তৃতীয়টো দি যাব। গলিটো সোমাই আকৌ 3টা গলি পাব। প্ৰথমটো দি নাযাব, দ্বিতীয়টো দি নাযাব, তৃতীয়টো দি যাব। গলিটোত সোমাই 3টা ঘৰ দেখিব। প্ৰথমটো নাযাব, দ্বিতীয়টো নাযাব, তৃতীয়টোত যাব। ঘৰখন গৈ 3খন গেট দেখিব। প্ৰথমখন খুলিব, দ্বিতীয়খন নুখুলিব, তৃতীয়খন খুলিব। ভাইটি হৈছে নে নাই হে? মোৰ দেখোন মাথাত গোটেইখন ঘুগুনি হৈ গৈছে। হৈছে আৰু অকমান আছে। গেটখন খুলিয়ে 3খন দৰজা দেখিব। প্ৰথমটো নুখুলিব, দ্বিতীয়খন নুখুলিব, তৃতীয়খন খুলিব। তাৰ পিছত 3টা ৰুম দেখিব। প্ৰথমটোত নাযাব, দ্বিতীয়টোত নাযাব, তৃতীয়টোত যাব। তৃতীয় ৰুমটোত সোমাই 3টা আলমাৰি পাব। প্ৰথমটো নুখুলিব, দ্বিতীয়টো নুখুলিব, তৃতীয়টো খুলিব। তৃতীয়টো আলমাৰি খুলিয়ে আছে এখন কিতাপ। সেই কিতাপখনৰ শপত খাই কৈছো মই টংকেশ্বৰ বৰদলৈ ঘৰখন চিনি নাপাওঁ। এনে ভাইটি তুমি কাম নাপালা নেকি? ৰাতিপুৱাই যে মোৰ মুঠাটো খাইছা। চালা অলপ কথা মোৰ সময়খিনি এনেই নষ্ট কৰিছা তই। কিয় আপুনি নাজানে নেকি মই যে অলপ বেলেগতকে বেলেগ? ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।